কৰিছোঁ ইয়াতে আপোনালোকক দেখাই পাইছে বহুত ৰাইজৰ বিপুল সমাগম হৈছে বহুত ৰাইজ সমাগম হৈছে আৰু আমি ৰাইজৰ পৰা সহযোগিতাৰ পৰা তথা মৰম চেনেহ বিচাৰিছোঁ ঠিক আছে আমি প্ৰথমতে আমাৰ আজি এই চেনেলটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে আজিৰ পোনপ্ৰথম গৰখীয়া সেৱা হিচাপে যিটো আধ্যাত্মিক এটা অনুষ্ঠান মানুহৰ মাজত যিটো আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে আমি চেষ্টা চলাইছোঁ নাজানো হয়তো কিমান সফল হ'ব পাৰিছে তথাপি ৰাইজৰ যিখিনি সহায় সহযোগিতা এই ক্ষেত্ৰত পাইছোঁ যথেষ্ট আমি আনন্দিত হৈছোঁ উৎসাহিত হৈছোঁ আৰু ইয়াৰ পিছত হয়তো বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে পাঠ নাগাৰ নামৰ শিল্পীসকল আহিব সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আজিৰ মূল আকৰ্ষণ আমাৰ গৰখীয়া সেৱা আৰু ইয়াৰ পিছত হয়তো আমাৰ কিমানজন গৰখীয়া 108গৰাকী গৰখীয়া আহিব কথা নামত